হেল্ল' ইউটিউব ফেমিলি, মোৰ এটা নতুন ৰেচিপিলৈ আপোনালোক সকলোকে স্বাগতম। যে এনেকৈ মই আজি হাঁহৰ মাংস ৰেডি কৰি দিলোঁ। আলু সৈতে ধুনীয়াকৈ বনালোঁ। এয়া দেখিছেনে, এয়া তিয়ঁহ ভাজি, নেমু আৰু হাঁহৰ মাংস আলু দি বনোৱা। আজি এই ৰেচিপিটো কেনেকুৱা পালে কমেণ্ট কৰি জনাব। আজি মোৰ এই ৰেচিপিটো আপোনালোকৰ পচন্দ হৈছে বা ভাল লাগিছে, লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। তো ভিডিঅ'টো এনেকৈ মই মাংসটো ৰেডি কৰিলোঁ আৰু কেনেকুৱা হৈছে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। এইখিনি মছলা আৰু এই মাংস, এতিয়া পিঁয়াজটো ধুনীয়াকৈ গলি গৈছে। এতিয়া মই মাংসখিনি দি দিলোঁ। একদম চৰ্ট কাটিঙত দেখুৱাইছোঁ। হাঁহৰ মাংসটো বহুত তেল আছিলে, সেইকাৰণে এনেকৈ তেল হৈ গৈছে। খাবলৈ বহুত সোৱাদ হৈছিলে। হৈ গ'ল, মই এতিয়া পানী ঢালি দিলোঁ। গোটা বনাম, কমকৈ পানী দিছোঁ। এতিয়া হাঁহৰ মাংসত নেমু পাত দিলে বোলে, ইলাচি নেমু পাত দিলে বোলে বেছি সোৱাদ হয়। সেইকাৰণে মই আমাৰ নেমু বাগানলৈ আহিলোঁ আৰু মই ধুনীয়াকৈ কোমল চাই নেমু পাত 2খন ছিঙি ল'লোঁ। এয়া হৈছে ইলাচি নেমু। পিছে ঠাণ্ডা দিনৰ কাৰণে অলপ কমকৈ লাগি আছে। গৰম দিন হ'লে একদম গছবিলাকত ডালি ভৰি লগা আছিলে নেমুবিলাক। এতিয়া মই ধুনীয়াকৈ পাতকেইটা দি লাষ্টত এইখিনি জিৰা দিলোঁ। মাংসটো হৈছে আৰু পানীটো কমি গ'লে মোৰ মাংস ৰেডি হৈ যাব। এতিয়া মই ইয়াৰ জ্বলা গুড়া, গৰম মছলা যিমান যি আছে গোটেই মছলাখিনি মই দি দিলোঁ। আৰু মাংসত মছলা মানে হাঁহৰ মাংসত মছলা বেছি হ'লেহে মানে টেষ্টি হয়, সেইকাৰণে। কাৰ লোভ লাগিছে কমেণ্ট বক্সত কমেণ্ট কৰি জনাবচোন। মাংস ৰেডি হৈ গ'ল, মই এতিয়া নামাবৰ কাৰণে ৰেডি হৈ গ'ল। ধুনীয়াকৈ বাতিটো নামাই ল'লোঁ। ইমান টেষ্টি হৈছিলে, যেতিয়া মই ভিডিঅ'টো এডিট কৰিছোঁ তেতিয়া মোৰ জিভা পানী পৰি গৈছিলে। এনেওতো মানুহবিলাকে কয় হাঁহৰ মাংসৰ মানে লোভ বেছি লাগে বোলে। তো ইউটিউব ফেমিলিসকল, মোৰ ৰেচিপি ৰেডি হৈ গ'ল। এতিয়া আজি মোৰ এই ৰেচিপিটো কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। আৰু মই এতিয়া খাম, আপোনালোকলৈ বিদায় দিলোঁ। আৰু এতিয়া মই ভাত খাব ৰেডি হ'লোঁ। এইটো তিয়ঁহ ভাজি আৰু নেমু এনেকৈ ৰেডি কৰি ল'লোঁ। তো আজি মোৰ এই ৰেচিপিটো যদি ভাল লাগিছে এটা লাইক কৰি দিব আৰু কাষত থকা বেল আইকনটো ঘণ্টাটো মানে যদি মোৰ আজি এই ৰেচিপিটো ভাল লাগিছে লাইক এটা কৰি দিব আৰু ফ্ৰেণ্ডছবিলাকক বা ঘৰৰ ফেমিলিবিলাকলৈ শ্বেয়াৰ কৰি দিব মোৰ ভিডিঅ'টো।